हेलो एभ्रिवान मोर अन्य এটা ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। এফালে একাপ গাখীৰ চাহ, এটা মিঠাই আৰু এটা ৰুটি লৈ লৈছো আৰু এফালে কণমানিজনীৰ লগত খেলি আছো। মানে কি আৰু ইমান বেছি গৰম, সেইকাৰণে পকাতে মানে পৰি আছো আৰু এনেকৈ মেটেচ এখন পাৰি এয়া কণমানিজনী পুৰা উৎপাত কৰি আছে। দিনটো কি দেখুৱাব পাৰো নাজানো, যিমানখিনি পাৰো দেখুৱাই গৈ থাকিম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া দেখিছেনে, দিনত একো ভিডিঅ' কৰিবলৈ নহ'লে সন্ধিয়া এয়া আইচক্ৰীম উলিয়াই লৈছোঁ। বোলো অকণমান আইচক্ৰীম খাই লওঁ গোটেইকেইটাই, সেইকাৰণে এইফালে এয়া মই আইচক্ৰীম উলিয়াই আনিছোঁ আৰু মায়ে নাখায়, আমি তিনিটাইহে খাম আইচক্ৰীম। এতিয়া আইচক্ৰীম হোৱাৰ পিছত আকৌ এতিয়া এফালে যাবলৈ ওলাইছোঁ আমাৰ পেহীহঁতৰ ঘৰলৈ বুলি। সকাম আছিলে দিনত যাবলৈ যিহেতু সময় নহ'লে, সেইকাৰণে এতিয়াই যাবলৈ ওলাইছোঁ। এইফালে মৌমানকো উলিয়াই ৰেডি কৰি দিলোঁ আৰু কাইলৈও এফালে গৈ আছোঁ। ক'ত যাওঁ কি কথা সেইখিনি আপোনালোকক কাইলৈ দেখাই থাকিম। চাই থাকিব ভিডিঅ'টো, গম পাই গৈ থাকিব। আজি চাগে আৰু ভিডিঅ' কৰা নহ'ব, কাইলৈ লগ পাম তেতিয়াহ'লে। এতিয়া গৈ লওঁ পেহীহঁতৰ ঘৰলৈ। এতিয়া এয়া ৰাতিপুৱা প্ৰায় 7মান বাজিছে। এয়া আমি ওলাই মেলি ৰেডি হ'লোঁ। ক'ত যাওঁ কি কৰোঁ গাড়ীত যাওঁতে আপোনালোকক কৈ আছোঁ। এইফালে মৌমনো আজি সোনকালে উঠিলে, একো নাই তাই গাড়ীত শুৱাই দিম আৰু শুই যাব কোচতে। এফালে আমি ৰেডি হৈ ল'লোঁ, হাজবেণ্ডো ৰেডি হ'ল, তেওঁ কিবাকিবি সামৰি আছে আৰু ব'লক তেতিয়াহ'লে গৈ থাকোঁ। এয়া দেখিছেনে, ওলাই মেলি আমি আহিলোঁ। ইফালে বাহিৰত বৰষুণ দি আছে। আচলতে আমি শিৱসাগৰ নাজিৰাত থকা অগ্নিনাভ মন্দিৰলৈ বুলি ওলাইছোঁ আৰু তাৰ পৰা আৰু এঠাইলৈ যাম, আলহী খাবলৈ যাম। আচলতে কি পাৰোঁ দেখুৱাম বাৰু। আলহী ঘৰত ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো, কাৰণ মোৰ অলপ বেয়া লাগে মানুহৰ ঘৰত মানে ভিডিঅ' কৰিবলৈ। যদি পাৰোঁ কৰি দেখুৱাম বাৰু। এয়া দেখিছেনে কণমানিজনী, বৰষুণ দি আছে। এনেকৈ বৰষুণ দি থাকিলে গৈ থাকিও ভাল লাগে বাৰু। তাই এতিয়া শুব চাগে আৰু অকণমান শুৱাই দিম, যিহেতু সোনকালেই উঠিলে। ব'লক গৈ থাকোঁ। এয়া আচলতে আমি আহি পালোঁহি। সোমোৱা মেলা এইবিলাক দেখুৱাবলৈ নহ'লে, তাইও শুই গ'ল অকণমান, সেইকাৰণে মোৰো অলপ ভাগৰ লাগিলে। গাড়ীত আহিলে এনেও ভাগৰ লাগে। এইফালে তেওঁ আৰু ছোৱালীজনী গৈ আছে, ময়ো আহি আছোঁ। মন্দিৰৰ ভিতৰত সোমাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱামগৈ আৰু ব'লক। ইয়াত ইমান দোকান চোকান নাই, এই এখনেই দোকান যি আছে, ইয়াৰ পৰাই বোলো চাকি ধূপ কি লাগে লৈ লওঁ আৰু এয়া আমি মন্দিৰৰ ভিতৰত সোমালোহি। দেখিছেনে কিমান মানুহ হৈছে, সেই ৰাস্তাৰ সিমূৰলৈকে মানে পূৰা মানুহ আৰু দেখিছেনে গছৰ আঁৰে অলপ জিলিকি আছে। ইমান বেছি দীঘল লাইন। আমিও মানে 2 ঘণ্টামানৰ পিছতেহে মেইন ঠাইডোখৰ পাইছোঁ, মানে য'ত সেৱা ল'ব লাগে। চাকি তাকি জ্বলালোঁ বাৰু, এতিয়া সেৱা কৰিবগৈ লাগিব। আৰু কণমানিজনীও ইমান দিগদাৰ কৰিছে, মানে চবৰে চুলি টানিছে, কাপোৰ টানিছে, কিবা কৰিছে। সকলোৱে তেনেকৈ মানে তাইক জোকাইছেও, লৈ মেলিও দিছে দেই, বহুতে লৈ মেলিও দিছে বাৰু তাইক। বহুত বেছি মানুহ মানে আৰু
ইয়ালৈ আহিলে বোলে মনোবাঞ্ছা পূৰ্ণ হয়, গতিকে আমিও আজি আহিলোঁ আৰু ইয়ালৈ। দিগদাৰ নকৰিবা আকৌ দাদা দে, ৰেহা পিটিম নে মই আকৌ চলিব। এয়া অগ্নিনাভ বাবা আমি পাইছোঁহি আৰু এনেকৈ মানে 2 ঘণ্টাৰ মূৰত আমি অগ্নিনাভ বাবাৰ দৰ্শন কৰিলোঁগৈ আৰু। এয়া এতিয়া আমি মন্দিৰৰ পৰা এয়া ওলাই আহিছোঁ আৰু এতিয়া আলহী ঘৰলৈ বুলি যামগৈ। এয়া ওলাই আহিছোঁ, যিমান যদি পাৰোঁ তেতিয়া আলহী ঘৰত দেখুৱাম আৰু। এয়া ভাবিলোঁ আলহী ঘৰলৈ মিঠাই চিঠাই কিবাকিবি অলপ লৈ লওঁ। এয়া মিঠাই আৰু কিবাকিবি অলপ লৈ ল'লোঁ আৰু এইটো কৈছে মই খাম আমুল কুল, যিটো খাই মই বহুত বেছি ভাল পাওঁ আৰু সেইকাৰণে আমুল কুল এটাও খাই লওঁ, গৰমো পৰিছে যিহেতু। হাজবেণ্ডে ইমান ঠাণ্ডা নাখায়, ঠাণ্ডা মই কিন্তু খাওঁ দেই। এতিয়া এয়া এইটো এটা আমুল কুল লৈ ল'লোঁ, তেওঁ যিহেতু নাখায় মোৰ কাৰণেই লৈ ল'লোঁ। এতিয়া আলহী ঘৰলৈ গৈ লওঁ, যদি পাৰোঁ দেখুৱাম আৰু কৈছোঁৱে, আৰু যদি নোৱাৰোঁ থাকিব আৰু তেনেকৈ। এয়া তেওঁলোক গৈ আছে আৰু। অথনি সেয়া আলহী ঘৰৰ পৰা আহিলোঁ মেলিলোঁ গ'লোঁ খালোঁ বলোঁ, কিন্তু এইবোৰ ভিডিঅ' কৰিবলৈ নহ'লে, কাৰণ মোৰ লাজো লাগে, সেইকাৰণেই কৰা নহ'লে। আৰু এতিয়া দেখিছেনে ৰাতি 12টা বাজিছে, আমাৰ খেলিব হৈছেহে। ইফালে দিনটো ঘূৰি ফুৰা আমাৰ ভাগৰ লাগিছে, তাই যিহেতু গাড়ীত শুই গ'ল সেইকাৰণে এতিয়া এয়া খেলি আছে, আমাৰ ভাগৰ লাগিছে। এনেকৈ দিনবোৰ পাৰ হৈছে আৰু ৰাতি কেতিয়াবা 12টা 1টা এনেকুৱাও হয়, 2টাও বাজে, এনেকৈ আৰু। আজিলৈ ভিডিঅ'টো এনেকৈ সামৰি দিছোঁ তেতিয়াহ'লে, গুড নাইট।